সেকেন্ড স্যার আজি নিউ স্কুলত আমির হামজা স্যার আমির হামজা নাম হয় টেটৰ স্যার হয় এজন মারামারি কৰিব আহিছে। নমস্কাৰ আমাৰ গোসাইগাঁও প্ৰেছ ক্লাবৰ মাননীয় সাংবাদিক বন্ধুসকল, আজি আমি বিশেষ কাৰণত আপোনালোকক আমন্ত্ৰণ কৰিছোঁ। আমি অল বিটিআৰ টেট টিচাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আপোনালোকক আমি স্বাগতম জনাইছোঁ। আমাৰ বন্ধুবৰ আমিৰ হামজা ছাৰ, তেওঁ 1534 নং চাউকুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰি আছে। পৰ্বতজোৰা ব্লক গোসাইগাঁও ব্লকৰ আণ্ডাৰত। যোৱাকালি তেওঁ কি কৰিলে, 13টা প্ৰায় 10টা 20 মান বজাত তেওঁক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহম্মদ আব্দুল ৰছিদ আহমেদ, তেওঁৰ নেতৃত্বত তেওঁৰ ভায়েক আব্দুল ৰফিক, মিঠু, দিলছাদ আলী আৰু অন্যান্য প্ৰায় 8-10 জনীয়া এটা দলে তেওঁক বিদ্যালয়ত থকাৰ অৱস্থাতে বিভিন্ন ধৰণৰ অপভাষা ব্যৱহাৰ কৰি তেওঁক মাৰপিট আৰম্ভ কৰে। লগতে তেওঁক গুপ্তাংগত বৰ বেয়াকৈ আঘাত কৰে, যাৰ কাৰণে তেওঁ বৰ্তমান অসুস্থ হৈ আছে। আৰু ইতিমধ্যে এই সংক্ৰান্তত পৰ্বতজোৰা ব্লকৰ আমাৰ যিজন ব্লক অফিচাৰ আছে তেওঁক জনোৱা হৈছিল। তেওঁৰ নিৰ্দেশ মৰ্মে বগৰীবাৰী পুলিচ ষ্টেচনত FIR এখন দাখিল কৰা হৈছে। এতিয়া কথা হ'ল, এতিয়া 24 ঘণ্টা হৈ গৈছে। 24 ঘণ্টা হোৱাৰ পিছতো অভিযুক্তক কিন্তু গ্ৰেপ্তাৰ কৰা নাই। গতিকে আমি বিটিআৰ টেট টিচাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি দাবী কৰিছোঁ যে আমাৰ শিক্ষকক নিৰাপত্তা কিন্তু চৰকাৰে দিব লাগিব। চৰকাৰে ইতিমধ্যে কৈ আছিল যে শিক্ষকসকল নিৰাপদ, কিন্তু আজি এইটো প্ৰমাণ কৰি দিলে যে আমাৰ শিক্ষকসকল কোনো কাৰণত নিৰাপদ নহয়। আজি বিভিন্ন আমাৰ বিটিআৰৰ ওদালগুৰি, বাক্সা, চিৰাং আদি বিভিন্ন জিলাৰ পৰা আহি ইয়াত কৰ্মৰত হৈ আছে। আমি বহুতো আশা কৰি আমি ইয়াতে কৰ্মৰত হৈ আছো। গতিকে আমি যদি ইয়াত বিদ্যালয়তে যদি আমি নিৰাপত্তা নাপাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? গতিকে আমি মাননীয় আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় উপায়ুক্ত মহোদয়া আৰু আমাৰ নতুনকৈ যিজন SP ছাৰ আহিছে, SP ছাৰ, আমাৰ মানে ডাইৰেক্টৰ এডুকেশ্যন আৰু আমাৰ ব্লক অফিচাৰসকলক, তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, আমাৰ নিৰাপত্তাৰ ব্যৱস্থা কৰক আৰু দোষীক উপযুক্ত শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা কৰক। অন্যথা আমি যিকোনো পদক্ষেপ ল'বলৈ কিন্তু বাধ্য হ'ম, কাৰণ আমি আমাৰ শিক্ষকক নিৰাপত্তা প্ৰদান কৰিব লাগিবই। আমাৰ শিক্ষকক নিৰাপত্তা প্ৰদান কৰিব লাগিব, কাৰণ আমি অনিশ্চয়তাত ভুগি আমি ইয়াত কিন্তু ক্লাছ কৰিব নোৱাৰোঁ। গতিকে চৰকাৰৰ দায়িত্ব আছে, আমাক নিৰাপত্তা দিব লাগিব। ক্লাছত গৈ কোনোবাই বেলেগৈ গৈ পেলাই অশালীন ব্যৱহাৰ কৰিব, মাৰপিট কৰিব, এই কথা কিন্তু আমাৰ সংগঠনে কোনো কাৰণত কিন্তু মানি নলয়। গতিকে চৰকাৰক আমি বিনম্ৰে অনুৰোধ জনাইছোঁ, বিহিত ব্যৱস্থা লওক। আৰু আমি 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টা সময়ৰ ভিতৰত কিন্তু অভিযুক্তক এৰেষ্ট কৰি পেলাই উপযুক্ত কিন্তু শাস্তি প্ৰদান কৰিব লাগিব। আজিৰ পৰা প্ৰায় 3 মাহ মান আগত শিমলুগুৰি হাইস্কুলত এজন শিক্ষকক গাৰ্জেনৰ ফালৰ পৰা গৈ পেলাই মাৰিবলৈ গৈছিল। সেই সংক্ৰান্তত আমি ভাৰবেলি প্ৰিন্সিপাল ছাৰৰ লগত আলোচনা কৰি পেলাই তেওঁ কিন্তু পিছত তেওঁলোকে সেইটো আলোচনা কৰিলে, কাৰণ তেওঁ আমাৰে শিক্ষক আছিল। তেওঁ ফোন কৰাৰ পিছত আমি তেতিয়া গৈ পেলাই আলোচনা কৰাৰ পিছত আমি সেইটো কিন্তু তেওঁলোকে বিচাৰ কৰি পেলাই ঠিক কৰি দিলে। গতিকে আজি তেনেকুৱা হৈছে, কালি কাৰোবাৰ লগত হ'ব, এই কথা কিন্তু আমি মানি নলওঁ, কিন্তু কোনো কাৰণত কিন্তু আমি মানি নলওঁ। গতিকে আমি বিটিআৰ টেট টিচাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা এই কথাটো আমি স্পষ্ট কৰি দিছোঁ, আমাৰ শিক্ষকক কিন্তু নিৰাপত্তা দিব লাগিব। আৰু যদি নিৰাপত্তা দিব নোৱাৰে, আমি বাহিৰৰ পৰা অহা যিখিনি শিক্ষক নিৰাপত্তা দিব নোৱাৰে, তেতিয়াহ'লে আমাক হোম ডিষ্ট্ৰিক্টলৈকে তেওঁলোকে ট্ৰেন্সফাৰ কৰক, হোম ডিষ্ট্ৰিক্টলৈকে পঠাই দিয়ক, কাৰণ আমি নিৰাপত্তাহীনতাত ভুগি কিন্তু ইয়াতে আমি ক্লাছ নকৰিম। নমস্কাৰ, মোৰ নাম আমিৰ হামজা। মই 1534 নম্বৰ চাউকুৰি LP স্কুলত কৰ্তব্যৰত হৈ আছোঁ। দুৰ্ভাগ্যবশতঃ যোৱাকালি ৰাতিপুৱা প্ৰায় 10টা 20 মান বজাত আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল ৰছিদৰ নেতৃত্বত তেওঁৰ ভায়েক আব্দুল ৰফিক ওৰফে মিঠু, লগতে দিলছাদ আলী আৰু প্ৰায় 8-10 জনীয়া দল এটাই অকস্মাত অফিচ ৰুমত সোমাই মোক
আক্ৰমণ কৰে, লগতে মোক শাৰীৰিকভাৱে মাৰপিট কৰে। আনকি খুব লাজৰ কথা মোৰ এতিয়া ক'বলৈও মানে লাজ লাগিছে, হ'লেও মই ক'বলগীয়া হৈছে। মোৰ গুপ্তাংগটো বেয়াকৈ আঘাত কৰিছে। তাৰপিছত অশ্লীল গালাগালিটো কৰিছেই। তো এনেকুৱা অৱস্থাত মই বৰ্তমান মানে তাত নিৰাপত্তা মই অনুভৱ কৰা নাই, নিৰাপত্তাহীনতাত ভুগিছোঁ। গতিকে মই বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰ প্ৰশাসন, আনকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, তেখেতসকলক মই বিনম্ৰ অনুৰোধ জনাওঁ যে আমি অইন ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে কৰ্তব্যৰত বহুতো টিচাৰ শিক্ষক আছোঁ। আজি মোৰ লগত যেনেকুৱা ঘটনা ঘটিল, যাতে ভৱিষ্যতে আৰু কাৰো লগত নঘটে তাৰ বাবে চৰকাৰে যাতে নিৰাপত্তাটো নিশ্চিত কৰে, তাৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আনকি মই বৰ্তমান মানে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছোঁ। মই সেইখন স্কুলত মোৰ নিৰাপত্তা নাই, মই সেইখন স্কুলত নেক্সট মানে মই ক্লাছ কৰিবলৈ তেনেকুৱা পৰিৱেশ নাই। সিহঁতে আগতেও মানে মাৰ্ডাৰ কেছৰ আসামী হৈ আছে। সিহঁতে অপৰাধী, সেইখন গাঁৱৰে এজনক চাকু সোমাই দিছিল পেটত। গতিকে মই প্ৰশাসন বিভাগক মই অনুৰোধ জনাইছোঁ মোৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। ধন্যবাদ। সিহঁতে মানে পূৰ্বৰ পৰাই বিভিন্ন ধৰণে পৰোক্ষভাৱে ধন দাবী কৰি আহিছিলে। আনকি আমাৰ মিড ডে মিলৰ চাউল, দালি, চয়াবিন এইবিলাক সিহঁতক মানে ভগাই দিব লাগে। তাৰ উপৰিও আমাৰ বিদ্যালয়ত আহি সিহঁতে বিভিন্ন ধৰণে আমাক অতিষ্ঠ কৰে, অতিষ্ঠ কৰে। আনকি আমাৰ স্কুলৰ ল'ৰা ছোৱালীক সিহঁতে আহি শাৰীৰিক তথা মানসিকভাৱে সিহঁতে মানে অত্যাচাৰ কৰে। বিশেষকৈ মই তাৰ প্ৰতিবাদ কৰিছিলোঁ, হ'লেও মই হেডমাষ্টাৰ তথা প্ৰেছিডেণ্টক মই আনুষ্ঠানিক হিচাপে কৈছিলোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত মই নাজানো কি হ'ল, মই বৰ্তমান মানে এনে ঘটনাত হতভম্ব হৈ পৰিছোঁ। মোকে মানে ইয়াতে টাৰ্গেট কৰি অকস্মাত অফিচ ৰুমত সোমাই মোক মাৰধৰ কৰিলে। যোৱাকালি ৰাতিপুৱা প্ৰায় 10:20 মান বজাত। হয়, মই বগৰীবাৰী আৰক্ষী চকী মই এখন এজাহাৰ দাখিল কৰিছোঁ। মই বিশেষকৈ আমাৰ বিদ্যালয়ৰ সভাপতি আব্দুল ৰছিদ আহমেদ, তেখেতৰ ভায়েক আব্দুল ৰফিক মিঠু, দিলছাদ আলী আৰু লগতে 10-12 জন আছিল, মই সিহঁতৰ নাম নাজানো। প্ৰায় 10-12 জনীয়া গোট এটা আছিল। নহয়, গোটেইবিলাকে মোক মাৰপিট কৰা নাই। বিশেষকৈ আব্দুল ৰছিদৰ ভায়েক যিটো মিঠু, তেওঁ মোক মাৰিছে। নাই, অস্ত্ৰ ব্যৱহাৰ কৰা নাই, মই মিছা কথা নকওঁ। হাতে আৰু ভৰিৰে মোক মানে বেয়াকৈ আঘাত কৰিছে, মাৰিছে। নাই, মোৰ লগত তেনেকুৱা ঘটনা কোনো মানে হোৱা নাই। মই প্ৰায় বিগত 5 বছৰ ধৰি মই এখন বিদ্যালয়ত কৰ্মৰত হৈ আছোঁ। মই যোৱাকালি নিচিনা পৰিস্থিতি মই আগতে পোৱা নাই।